हेलो दोस्तों, आज আমি কথা পাতিম পৃথিৱীৰ ৰহস্যময় আৰু ভয়ংকৰ প্ৰাণীৰ বিষয়ে। আপুনি এই কথা মানিব পাৰেনে পৃথিৱীত বিচিত্ৰ প্ৰাণী আছে বুলি? সবতকৈ অতি ভয়ানক আৰু বিচিত্ৰ প্ৰাণী লৈ আমাৰ মাজত আলোচনা হৈ থাকে যে তাৰ অস্তিত্ব পৃথিৱীত আছে নে নাই। ভয় বনাই ৰখা এই প্ৰাণী লৈ বহুতো ডকুমেণ্টাৰী ফিল্ম আৰু কিতাপ লিখা হয়, কিন্তু সদায় আমাৰ মনত এটা প্ৰশ্ন উঠি থাকে যে সঁচাকৈ এই প্ৰাণী আছে নে নাই, না মানুহৰ একমাত্ৰ কল্পনাহে মাত্ৰ। তো হে দোস্ত, আহক আজি আমি এই ভিডিঅ'ত পৃথিৱীৰ কিছুমান বিচিত্ৰ আৰু ভয়ংকৰ প্ৰাণীৰ বিষয়ে জানিলো যাক পৃথিৱীৰ ভিতৰত দেখা গৈছে। চুপাকাব্ৰা 1970 চনত প্ৰথমবাৰ এই প্ৰাণীৰ নাম লোৱা হয়, কিন্তু ইণ্টাৰনেট অহাৰ পিছত ইয়াৰ লোকপ্ৰিয়তা আৰু বাঢ়ি যায়। 1995 চনত এটা ৰিপৰ্টৰ অনুসাৰে এই আচৰিত ধৰণৰ প্ৰাণীয়ে গৰু, ছাগলী, কুকুৰা, মেকুৰী, গাহৰি আদি সব খোৱা বুলি কয়। মানুহে ইয়াৰ নাম গড চকৰ বুলিও কৈ থাকে। ই এবাৰতে 100কে বেছি জীৱ জন্তু খাব পাৰে। ইয়াৰ আকৃতি চিম্পাঞ্জিৰ দৰে হয় আৰু কেংগাৰুৰ দৰে জঁপিয়াই থাকে। ইয়াৰ চকু ৰঙা আৰু তাৰ হাত ভৰি গা নোমৰ দ্বাৰা ভৰি থকা দেখা যায়। তাৰ পিছত আহে পাব্লিক মনষ্টাৰ। এই প্ৰাণীৰ সাইজ মানুহৰ দৰে কিন্তু আকৃতি ভেড়া ছাগলীৰ দৰে হয়। ইয়াৰ ভৰি বহুত ষ্ট্ৰং হয়, কিন্তু তাৰ ভৰি লোমৰ দ্বাৰা ভৰা। ইয়াৰ বিচিত্ৰ নাক আৰু চকু দীঘল হয় আৰু ইয়াৰ মূৰত ভেড়াৰ দৰে শিং দেখা যায়। আৰব দেশত ইয়াৰ বিষয়ে বহুতো প্ৰাচীন গাথা প্ৰচলিত পোৱা যায়। ছাগলীৰ দৰে শিং থকা কাৰণে ইয়াক গড মেন বুলিও কোৱা হয়। কোৱা হয় যে ই নিজৰ চিকাৰক বিচিত্ৰভাৱে শব্দ বা মিমিক্ৰি কৰি নিজৰ ফালে আকৰ্ষিত কৰি লয় আৰু তাক মাৰি পেলায়। আৰু এইটোও কোৱা হয় যে ই মানুহক চালু ট্ৰেইনৰ আগত পেলাই দিয়ে। ই নিজৰ চিকাৰক কুঠাৰিৰে মাৰি পেলায়। তাৰ পিছত আহে আউলমেন। 1976 চনত ব্ৰিটেইনৰ পৰা যেতিয়া এটা বিচিত্ৰ প্ৰাণীৰ ৰিপৰ্ট আহে, তেতিয়া তাৰ নাম ৰখা হয় আউলমেন। ইয়াক চাৰ্চ টাৱাৰত উৰি থকা দেখি পোৱা গৈছিল। 1978 চনত ইয়াক চাৰ্চৰ ওপৰত আকৌ দেখা যায়। ইয়াৰ ফেচাৰ দৰে দেখা যায়, কিন্তু মানুহৰ দৰে হাত, ভৰি আৰু উচ্চতা হয়। ইয়াৰ কাণ জোঙা, চকু ৰঙা আৰু নখ কলা ৰঙৰ আছিল আৰু ডেউকাই সেউজীয়া। ই বাদুলিৰ দৰে উৰি উৰি মানুহক নিজৰ চিকাৰ বনাই লয়। ইয়াৰ পিছত আহে হোৱাইট ড্ৰাগন। ই দেখাত বহুতো ভয়ানক দেখা যায় আৰু মানুহৰ চকুত সহজে নপৰে, অৰ্থাৎ বেছি দেখাই নাযায়, সদায় লুকাই থাকে। এটা খবৰৰ মতে এই হোৱাইট ড্ৰাগন এটা ল'ৰাৰ ৰুমত সোমাই পৰে। ইয়াক চাই সেই ল'ৰাটোৱে তাৰ ওচৰত থকা বন্দুকৰে গুলী মাৰি দিয়ে। মানুহে কয় যে এই প্ৰজাতিৰ এটাই বাচি আছিল, যাক এই ল'ৰাটোৱে মাৰি দিয়ে। ল'ৰাটোৰ কথা মতে এই ড্ৰাগন তাৰ ওপৰতে এটেক কৰিব ধৰিছিল, সেইকাৰণে সি নিজৰ জান বচাবলৈ ইয়াক বন্দুকেৰে মাৰি দিয়ে। তো সেই দোস্ত, এই ভিডিঅ' যদি আপোনাৰ ভাল লাগি থাকে তেনেহ'লে তলত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু ছাবস্ক্ৰাইব কৰক। মই অতি সোনকালে আপোনাৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহি আছোঁ। তেতিয়ালৈ আমাৰ পুৰণি ভিডিঅ'বোৰ চাব পাৰে। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।